সুপ্ৰভাত সকলোলৈকে যিহেতু মই আপোনালোকক কৈছিলোঁ যে আমাৰ ফাকুৱা দিনা নামঘৰত প্ৰতিষ্ঠা দিৱস হয় বুলি তো ফাকুৱা খেলি আহি মেলি জল্দিকৈ গা পা ধুই ওলাইছোঁ নামঘৰলৈ বুলি এইপিনে মই ৰেডি হৈ গৈছোঁ চুলিখিনি ফনিয়ালে হৈয়ে যাব মোৰ আৰু মায়ে এইফালে প্ৰসাদ চসাদ ৰেডি কৰি আছে বাহিৰৰ ফালে আৰু ময়ো এইফালে ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু কথাটো কি হ'ল ভিডিঅ'বিলাক দিওঁতে মোৰ অলপমান দেৰি হয় কাৰণ এডিটিং কৰোঁতে দেৰি হয় আৰু মই ইমানো এডিটিং নকৰোঁ বাৰু জাষ্ট জইন কৰি দিওঁ কিয়নো মই এডিটিং মাষ্টাৰো নহয় বাৰু আৰু এতিয়া মই গৈ আছোঁ নামঘৰলৈ বুলি আৰু ভিডিঅ'টো কথাটো কি হ'ল ভিডিঅ'টো এবাৰ দিছিলোঁ কপিৰাইট লাগি গ'ল সেইকাৰণে ডিলিট কৰিলোঁ কাৰণ এটা ইমান কষ্টকৈ ভিডিঅ' এটা লং ব্লগ এটা বনোৱা হয় আৰু যদি ৱাচ টাইম অকণো নাপাওঁ মনটো বেয়া লাগে দিয়কচোন যিমানে যি হ'লেও আৰু সঁচা কথাটো সেইটোৱে হয় বাৰু সেইকাৰণে মই ডিলিট কৰি পেলালোঁ কাৰণ মইতো এক্সপাৰ্ট ব্লগাৰ নহয় যে পটাপট আহি যাব মোৰ ভিউজ কিন্তু নাহে কাৰণে মই সেইকাৰণে ডিলিট কৰি পেলালোঁ যিকণ পাওঁ সেইকণো নাইকিয়া হৈ থাকিব নহ'লে মানে কপিৰাইট লাগি গ'লে তো সেইবিলাক কথা বাদ দিছোঁ এতিয়া আমি আহি গ'লোঁ নামঘৰলৈ বুলি আৰু নামঘৰত কাৰ্যসূচী ভিতৰুৱা কাৰ্যসূচী আৰম্ভণিৰ আগতে পতাকা উত্তোলন হয় তো চাই লওঁ আহক